বহি থাকি থাকি একেবারে বোরিং হয়ে গেছে। ওয়েলকাম টু হ্যালো ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এয়াৰপৰ্টৰ পৰা। এতিয়া বাজিছে ৰাতি 4:30 আৰু এতিয়া আমি গৈ আছোঁ এয়াৰপৰ্টলৈ। ইমান ৰাতিপুৱা কি এয়াৰপৰ্টলৈ গৈ আছোঁ আপোনালোকক অলপ পিছত কৈ আছোঁ। বলক এতিয়া আমাৰ সৈতে। এয়াৰপোৰ্টত বহি থাকি থাকি এতিয়া ৰাতিপুৱা 7 বাজি গৈছে। বহি থাকি থাকি একেবাৰে বোৰিং হৈ গৈছে। আৰু ফ্লাইটখন ওপৰত উঠি গ'ল আৰু আপোনালোকে 3 ঘণ্টা আকাশৰ ভিউ চাই থাকক আৰু মই অলপ টোপনি মাৰো। বাই এতিয়া। ৱেলকাম টু আছাম গুৱাহাটী। এতিয়া আপোনালোকে চব গুৱাহাটী এয়াৰপৰ্টত আহি পাই গ'লোঁ। আমাৰ আৰু ইয়াত আছে অসমৰ ফেমাছ এশিঙীয়া গড়। অসমলৈ আহি মনত কেনেকুৱা লাগি আছে ক'ব নোৱাৰো।